তো এতিয়া মানে বাজিল 4টা মানে 5টা বাজে আৰু তো বৰ্তমান এতিয়া মানে দোকানত যাব লাগে মানে অলপ মাংস আনিবৰ কাৰণে। তো হেল্ল' গাইজ, ৱেলকাম টু বেক টু মাই চেনেল ৰাহুল ব্লগ। তো ব'লক আজিৰ ভিডিঅ'টো শুৰু কৰোঁ। এতিয়া মানে বাজিল 5টা বাজে আৰু মানে আজি মানে পৰীক্ষাৰ ৰিজাল্ট দিছে গাইজ। তো ৰিজাল্ট কেনেকুৱা হৈছে আপোনালোকক এইটো ভিডিঅ'ত নকওঁ, নেক্সট ভিডিঅ' আহি আছে, সেইটোত সকলো গম পাব। আৰু কিমান ক্লাছ পাইছোঁ আৰু মোৰ ইউটিউব চেনেল খোলা কিমান বছৰ হৈছে সকলোখিনি আপোনালোকক খুলি ক'ম। এটা লং ভিডিঅ' আহি আছে। তাৰপিছত এতিয়া মানে 5টা বাজে আৰু তো এতিয়া মানে মায়ে পইচা দি গৈছে মাংস আনিবৰ কাৰণে। বৰ্তমান মাংস আনিবৰ কাৰণে যাওঁ। তো সেনেকৈ আৰু ভিডিঅ'টো বনাই দিলোঁ। তো মানে কি হ'ল, এতিয়া যাব লাগে আৰু মাহঁতে মানে নাই, বজাৰত গৈছে। তো এনেকৈ আৰু সৰু সুৰা পাৰ্টি কৰোঁ বুলি মাংস আনিব যাওঁ। তো মাংস আনিকৈ ভিডিঅ'টো চুৰু কৰি আছোঁ। এইপিনে মানে লাইন নাই, সেইকাৰণে মানে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই। তো মাংসখিনি আনি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া বঢ়িয়াকৈ লাইন আহি গ'ল। আৰু এটা কথা কওঁ আপোনালোকক, কেইদিনমান আগতে মানে এখন শ্বৰ্ট ফিল্ম আপোনালোকলৈ আগবঢ়াই দিছিলোঁ, মানে দুখন আগবঢ়াই দিছিলোঁ। এখন হৈছে ময়ূৰী পক্ষী আৰু এখন হৈছে দুখীয়া পৰিয়াল। তো যথেষ্টখিনি এই দুখন ফিল্মত যথেষ্টখিনি মৰম দিছে, মানে যিমান মৰম পাব লাগিছিল তাতকৈ বহুত বেছি মৰম দিছে আপোনালোকে। তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দিয়াৰ কাৰণে। আৰু ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আইকনটো দবাই দিব। তো এতিয়া বঢ়িয়াকৈ মাংস আনিব যাওঁ আৰু। তো পইচা কিমান লোৱা দিছে, পইচাটো ক'ত গ'লে? তো 100 रुपया 100 টকা আনিব দিছে মানে। আৰু মানে মোৰ পৰীক্ষাৰ ৰিজাল্ট কি হ'ল যদি আপোনালোকক পাব খুজিছে, গম পাব খুজিছে, ভিডিঅ'টো শেষৰলৈকে চাই থাকক। ক'ব পাৰোঁ নক'ব পাৰোঁ, বেয়া নাপাব আৰু গাইজ। মানে বেলেগ ভিডিঅ'ত কৈ দিম কি হ'ল মোৰ ৰিজাল্ট। তেতিয়া মাংস আনিব যাওঁ, আহিকে লগ পাই আছোঁ। এনে মাংস আনি আহিলোঁ আৰু দেখিছেনে কিমান খামি গৈছোঁ। তো ইপিনে আছে এইখিনি মাংস, এয়া মাংস। তেনেকৈ আৰু মাংস আনিলোঁ। এতিয়া মায়ে আহিয়ে পোৱা নাই বজাৰৰ পৰা। আৰু নেক্সট গধূলি মাংস বনোৱাৰ পৰা ভিডিঅ'টো চুৰু কৰিম। এতিয়া মানে বহুত গৰম লাগিছে, কাপোৰ চাপোৰ খুলি লওঁ, তাৰপিছত আৰু এনেকৈ আৰু ভিডিঅ'টো চাই থাকক, স্কিপ নকৰে, ধামাকা হ'ব যাই আছে। গাইজ এমখা আলু মানে ৰাস্তাতে পৰি আছিল ন, ৰাস্তাতে পৰি আছিল। হয় গাইজ, এইবিলাক ৰাস্তাতে পাইছোঁ, ৰাস্তাৰ পৰা বুটলি লৈ আহিছোঁ, পইচা দিব নালাগে। कौन है ये लोग? कहां से आते हैं ये? মুখখন চাই পিনে আলুৰ খেতি কৰিছোঁ গাইজ, আমি আলুৰ খেতি। আলুৰ খেতি কৰিছোঁ আৰু পিনে ছজনা আছে, ছজনা। আৰু ইপিনে চাহ কি মজাকে দি চাওক। ইপিনে মাংস আছে আৰু আলু। আমি কিমান আলু খাওঁ, আমাক 1 বস্তা আলু লাগে, 1 বস্তা। मारो हमको जिंदा मत छोड़ो सालो। এদিনত 1 বস্তা। ইপিনে আছে মছলা, ইপিনে আছে দালি, কি লাগে আৰু। গাড়ী ষ্টাৰ্ট কৰ বোলে। মাংস বনাই আছে, খাব লাগে আৰু। আৰু গাইছ আৰু পিনে আছে তেনেকৈ আৰু ভিডিঅ'টো চাই থাকক। ভাত খোৱাৰলৈকে দেখাই দিম আপোনালোকক। দেই গাইছ তো এইপিনে আছে মানে পিঁয়াজ, মানে মছলাখিনি, ইয়াত তেল। তো মানে এইপিনে মাংস আছে, কেঁচা খাই দিয়ে 1 পিচ। তো
এইপিনে হুচেল আহি গ'ল বৰ্তমান এতিয়া এইটো ইফালে আসুন গাইজ আমাৰ মায়না কৈছে আমাক কৈছে দাদা বিজয় আৰু মোক কৈছে কিটা গুছেল মাৰি অফ কৰিব দিছে भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड এতিয়া এইটো মানে হুচেল মাৰা হ'লে এইটো তলত থৈ কেৰাহীটো বহাব লাগিব মানে পাৰ্টি আৰু যাম বৰ্তমান খাই দিয়ে এক পিচ খাই দিছি মানে তেনেকৈ আৰু কেৰাহী লাগি গ'ল মাংসখিনি দি गाड़ी स्टार्ट कर মাংসখিনি দি এয়া মানে পানী দি মছলা ঢালি দি মছলা ঢালি দি কিবা খোৱা বস্তু আছে নেকি ছজনাহে আছে আৰু কিবা বস্তু আছে নেকি খোৱা বস্তু বিস্কুট দুখন লৈছো কি জানো আমি মানে খোৱা বস্তু একো নাই বিস্কুটে খাং আৰু বিস্কুট এতিয়া বাকী খাই দিলা মাইক এতিয়া বাই হয় বিস্কুট মইনো নাখাম কিয় গৰখীয়া মইনো নাখাম কিয় ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো কৰিম কিয় মই বিস্কুট খাই আছো আৰু পিনে মাংস বনাই আছে মাংস ভাত নিদিয়ে কিয় এইপিনে মাংস বনাই আছে খৰি নাকাটে মইনো বনাম কিয় এতিয়া বাৰু একেবাৰে খৰি কটা মাংসখিনি হৈ লওক খৰি তাৰপিছত নাকাটো কিয় চুৰু কৰি আছো খৰি মাংস দুদুই আলু খাবি না নেখাওঁ এক পিচ খাম একো কম মোকে দিবা একো মই ইয়াতে নাখাওঁ ইয়াতে খাম চামুচ লৈ আহক এখন চামুচ লেতেৰা হৈছে ধুব লাগিব দিবা পাহৰি আহিছ ভাল কাম কৰছ কি লাগছি ভাল লাগা নাই হা নাখাওঁ তুই যা আলু নাখাওঁ ঐ খাম ভাল লাগা নাই দে মাংসখিনি আই আজাতা নাপাওঁকে তো গাইছ পিনে মানে ভাত খোৱা হৈ গ'ল পিনে ভাত বাঢ়ি আছে আৰু এটা ৰাক্ষসে খাই আছে समझ रहे हो समझ रहे हो समझ रहे हो দুদু ভাত হ'ব নাচাওঁ তেনেকৈ আৰু পিনে চাওক মাংসখিনি হ'ব ৰাহুলৰ ভাত হ'ব এতিয়া ভাত দিছে এতিয়া মাংসখিনি দিলে খাব পাৰোঁ আৰু গাইছ চাদতে দিবি দেই আৰু কেনেকুৱা হৈছে দেখাই আছোঁ গাইছ খাইছানে নাই সেয়া কি খাই আছ নবা বং খেচৰা মাল তই দুদু দেই আলু নাই মাংস এক পিচটো দিয়া হ'ব এতিয়া খাওঁ আৰু ভাত বঢ়িয়াকৈ মাংস এৰি দিম না হা এৰি দিম না এৰে দিব নালাগে ডাইৰেক্ট এনেকে খানিয়া দিয়া এনেকৈ জুলখিনি খানি দিয়া মজা আছে খাই আছে হৈছে না খাই আছোঁ আৰু বিৰিয়ানী পেলাই আৰু দুজন কি কৰি লৈছে কম বুদ্ধি নহয় তেনেকৈ আৰু ভাত খাইছোঁ তো ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ
ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থেংক ইউ আজিলৈ বাই বাই জয় হিন্দ জয় অসম